কবিতাৰ শিৰোনাম মালৈ। কবি হৰে কৃষ্ণ ডেকা। যাম বুলিছিলি এদিন গলি গৈয়ে, কোনোবাই কৈছিল উভতি নাচাবি, এই সোঁত উভতি নবয়, সোঁৱৰণি হব তিতা। সেই যে জুহালৰ কাষত পিঠা ভাজিছিলি, কাষত বহিছিলোঁ, কৰিছিলোঁ আবদাৰ। কতা ভাবিলে দেখোন এতিয়াও মনটো হয় মিঠা। তই গোটেইখিনি চকুপানী টোকাৰ পিছতো অকমানি ক'ৰবাত থাকেই দেখোন। আচলৰ আঁৰত মচিব খুজিলেও নেদেখাকৈ থাকে জানো। দূৰলৈ যাবি, ভালকৈ থাকিবি, কথাষাৰ এতিয়াও ৰিং হৈ বাজে। তই দিয়েই থাকিলি, একো নুখুজিলি, উভতাই কিবা দিব লাগে বুলি তেতিয়া দেখোন নাভাবিলোৱে। এতিয়া কিবা মন গ'লেও দিব নোৱাৰোঁ, মনতে সামৰোঁ।